শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকলৈ এৰা আৰু জৰা নামৰ সাধুটিৰ আজি দ্বিতীয় খণ্ড ইয়াত আগবঢ়াবলৈ লৈছো। আপোনালোকে শুনিবচোন বাৰু। তেতিয়া মাছমৰীয়াজনে এৰা আৰু জৰাক নৈৰ পাৰৰ পৰা টুকুৰিৰ নাৱৰ পৰা এৰা আৰু জৰাক তেওঁৰ ঘৰলৈ লৈ আহিল। আৰু সেই সময়ত এৰা আৰু জৰা দুয়োটাৰে গলত দুডাল হাৰ পিন্ধোৱা আছিল। আৰু এনেদৰে সময় গৈয়ে আছে আৰু মাছমৰীয়াজনে এৰা আৰু জৰাক কিছু ডাঙৰ দীঘল কৰিলে। আৰু এনেদৰে এৰা আৰু জৰাই সেই মাছমৰীয়া পিতাকৰ ঘৰতেই উমলি জামলি ডাঙৰ দীঘল হ'বলৈ ল'লে। আৰু এনেদৰে কিছু বছৰ যোৱাৰ পিছত এদিন এৰা আৰু জৰাই ওচৰতে থকা এটা পুখুৰীত গা ধুবলৈ গ'ল। আৰু সিহঁতে গা ধুই থাকোতে এজনী চিলনী আহি গছৰ ডালত পৰিলে। আৰু চিলনীয়ে তাৰ পৰা গছৰ ডালৰ পৰা কৈ আছে, ঐ এৰা আৰু জৰা, তোমালোকে কি কৰিছা? মোক চিনি পাইছানে? তেতিয়া এৰা আৰু জৰাই ইফালে সিফালে ঘূৰি চালে আৰু ঘূৰি চাই দেখিলে যে এজনী চিলনীয়ে গছৰ ডালত পৰি কিবা কৈ আছে। তেতিয়া এৰা আৰু জৰাই ক'লে, অ চিলনী ককাইদেউ দেখোন, আপুনিহে। তেতিয়া চিলনীয়ে ক'লে, আচ্ছা বাৰু, তোমালোকৰ মা দেউতা কি খবৰনো বাৰু? তেতিয়া এৰা আৰু জৰাই ক'লে, চিলনী ককাইদেউ, আমি আচলতে আমাক মাছমৰীয়া পিতাই ডাঙৰ দীঘল কৰিছে। আমাৰ মা দেউতা নাই নহয়। তেতিয়া চিলনীজনীৰ মনতে বৰ দুখ লাগিল। আৰু চিলনীজনীয়ে ক'লে, এৰা, মোৰো অকমান দুখ আছে। পিছে মই তোমালোকক এটা বস্তু দিওঁ, সেইটো তোমালোকে খুব সুন্দৰভাৱে ৰাখিবা হওক। তেতিয়া এৰা আৰু জৰাই ক'লে, কি বস্তুনো বাৰু? তেতিয়া চিলনীজনীয়ে ক'লে, এই আঙুঠিটো তোমালোকে লোৱা, এইটো এটা ঐশ্বৰিক আঙুঠি। আৰু লগে লগে চিলনীজনীয়ে তেওঁৰ
ভৰিৰ নখত খামুচ মাৰি ধৰি লৈ অহা সেই আঙুঠিটো ঐশ্বৰিক আঙুঠিটো এৰা আৰু জৰাক দিলে আৰু আঙুঠিটো এৰা আৰু জৰাক দি ক'লে যে এইটো এটা ঐশ্বৰিক আঙুঠি তোমালোকে এই আঙুঠিটোৰ সহায়ত যিকোনো ঠাইলৈ তোমালোকে যাব পাৰিবা এইটো এটা মায়াবী আঙুঠি হয় এই আঙুঠিটোৰ ওচৰত তোমালোকে যদি কোৱা যে মই এইখন ঠাইৰ পৰা অন্য এখন ৰাজ্যলৈ যাম এই আঙুঠিটোৰ আগত তেনেকুৱাকৈ ক'লেই আঙুঠিটোৰ সহায়েৰে তোমালোকে সেই ঠাই পাবাগৈ তাৰ পিছত চিলনীয়ে আকৌ ক'লে যে এতিয়া মই তোমালোকক মোৰ দুখৰ কথাখিনি ক'ব পাৰো তোমালোকে শুনাচোন মোৰ দুখৰ কাহিনী এতিয়া এৰা আৰু জৰাই ক'লে কওকচোন চিলনী ককাইদেউ তেতিয়া চিলনীয়ে ক'লে মোৰ এজনী ধুনীয়া ৰূপৱতী ছোৱালী আছিল আৰু ছোৱালীজনীয়ে ঘৰতে খুব চঞ্চল মনা এদিন তাই ঘৰতে থাকোতে এদিন এজন ঋষিয়ে ঘৰলৈ আহিল তেতিয়া সেই সময়ত মোৰ জীয়াৰীয়ে এজন সপোনতে কোঁৱৰৰ চিন্তা কৰি বহি আছিল ইফালে ঋষিয়ে পানী খুজি আছে আৰু ভিক্ষম দেহি বুলি মুখেৰে বহু সময় কৈ আছিল ইফালে জীয়াৰীয়ে সপোনত মগ্ন মানে চিলনীৰ জীয়েকে হাততে থকা আইনাখনত সপোন কোঁৱৰজনক দেখা পাই আছে আৰু সপোনতে মগ্ন হৈ আছে তেতিয়া সেই ঋষিজনৰ যথেষ্টভাৱে খং উঠিল শ্ৰদ্ধা ৰাইজ তে আজিলৈ এইখিনিয়ে আপোনালোকলৈ আগবঢ়ালো মই কেকেৰেছে নিজে ৰচনা কৰিছো এই সাধুকথাটি এৰা আৰু জৰা আজি দ্বিতীয় খণ্ডটো মই এইখিনিতে সমাপ্ত কৰিলো পিছলৈ আকৌ অন্য এটা খণ্ড আপোনালোকলৈ আগবঢ়াম তেতিয়াহ'লে আজিলৈ আপোনালোকৰ পৰা মই বিদায় মাগিছো Okay, thanks to all of you.